হেল্ল' ফ্ৰেণ্ড, কি খবৰ? আশা কৰোঁ সকলো ভালেই আছে আৰু এটা নতুন ভিডিঅ'ৰ সৈতে মই কাশ্মীৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল মিছেছ অলৰাউণ্ডাৰছলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি মই আপোনালোকৰ কাৰণে এটা ধুনীয়া ৰেচিপি ভিডিঅ' লৈ আহিছোঁ। গাঁৱলীয়া টাইপৰ হয়, অলপমান বিশেষ একো বস্তুৰ প্ৰয়োজন নহয়। মই এই ৰেচিপিটো কাৰৈ মাছ আৰু জিকাৰে বনাইছোঁ। আশা কৰোঁ আপোনালোকে ভাল পাব আৰু হয়তো বহুতে বনাই খাইছে। যিসকলে নাই খোৱা তেওঁলোকৰ বাবে সুবিধা হ'ব আৰু তেওঁলোকে ঘৰত এবাৰ বনাই খাই চাব পাৰিব। একদম সহজ হয় আৰু খাবলৈ কিন্তু বহুত সোৱাদ হয়, বহুত টেষ্টি হয়। আমাৰ ঘৰত সকলোৱে ভাল পায় খাই আৰু আশা কৰোঁ আপোনালোকেও ভাল পাব খাই। তেনেহ'লে এতিয়া দেৰি নকৰি ব'লকচোন মই ভিডিঅ'টো দেখাই দিওঁ আপোনালোকক কেনেকৈ বনাইছিলোঁ। এতিয়া মই কেৰাহীখন পাতি লৈছোঁ আৰু ইয়াত মিঠাতেল দি লৈছোঁ অলপমান, আৰু আপোনালোকে নিজৰ ইচ্ছা অনুযায়ী দিব, কম বেছি কিমান দিয়ে। তেলখিনি গৰম হৈ গৈছে আৰু মই ইয়াতে অকণমান নিমখ দি লৈছোঁ। যদি নিমখটো আগতীয়াকৈ দি দিয়া হয় তেতিয়া মাছকেইজনী ফ্ৰাই কৰোঁতে যিটো চিটিকনি মাৰে, তেলৰ ফিৰিঙতি মাৰে, সেইটো অলপমান কম হয়। সেইটো কাৰণে মই নিমখ অকণমান দি লৈছোঁ তেলতে। আৰু এতিয়া মই মাছকেইজনী এজনী এজনীকৈ দি ল'লোঁ আৰু এনেদৰে মই এতিয়া ভালকৈ লৰাই ল'ম। মন কৰিব যাতে মাছকেইজনী ভাঙি নাযায়, লাহে লাহে লৰাব অকণমান এজনী এজনীকৈ। আৰু এতিয়া মই মাছকেইটা এনেদৰেই অকণমান দেৰি সিজিবলৈ দিম। আৰু এয়া মোৰ মাছ ফ্ৰাই কৰা হৈ গৈছে। এতিয়া মই বাকীকেইটা মাছো ফ্ৰাই কৰি লৈছোঁ আৰু জোল বনাবৰ কাৰণে আপুনি মাছকেইটা সম্পূৰ্ণ ফ্ৰাই কৰি নল'ব, অলপ অলপ ফ্ৰাই কৰিলে হয়, তেতিয়া বেছি সোৱাদ হয় খাবলৈ মাছকেইটা। সেইকাৰণে মই অকণমান ফ্ৰাই কৰি লৈছোঁ আৰু। মোৰ মাছকেইটা ফ্ৰাই কৰা হৈ গৈছে এতিয়া, আৰু মই কেৰাহীখনৰ পৰা উঠাই ল'ম। এতিয়া মই একেখন কেৰাহীতে আৰু অকণমান তেল দি লৈছোঁ। তেলখিনি এতিয়া গৰম হৈছে আৰু মই ইয়াতে পাঁচফোৰণ অকণমান দি লৈছোঁ। আৰু পাঁচফোৰণটো দি দিয়াৰ লগে লগে শাকখিনিৰ বা ভাজিখিনিৰ স্মেলটো বহুত ধুনীয়া হয় আৰু মই পাঁচফোৰণ বহুত ভাল পাওঁ। যিকোনো ভাজিতে আপুনি পাঁচফোৰণ দিব পাৰে। পাঁচফোৰণটোৱে ভাজিকণ সোৱাদো কৰি তোলে, সেইটো কাৰণে মই অকণমান প্ৰায় দিওঁৱেই। আৰু এতিয়া মই তেলখিনিত পিঁয়াজ দি লৈছোঁ। এটা মিডিয়াম চাইজৰ পিঁয়াজ দিছোঁ ইয়াত মই, আৰু এতিয়া মই ভালদৰে লৰাই ল'ম।
পিঁয়াজখিনি এতিয়া ৰঙা ৰঙা হৈ গৈছে আৰু লেৰেলি গৈছে, সেইকাৰণে মই ইয়াত এতিয়া ঢালি দিছোঁ কাটি ৰখা জিকা। আৰু এতিয়া মই যেতিয়ালৈকে মিক্স হৈ নাযায় গোটেইখিনি ভালদৰে তেতিয়ালৈকে এনেদৰে লৰাই ল'লোঁ। আৰু এতিয়া মই ইয়াত সোৱাদ অনুসৰি অকণমান নিমখ দিছোঁ আৰু অকণমান হালধি দিছোঁ। এতিয়া মই আকৌ ভালদৰে লৰাই লৈছোঁ যাতে হালধি আৰু নিমখখিনি ভালদৰে শাকৰ লগত মিহলি হৈ যায়। এতিয়া মিহলি হৈ গৈছে আৰু মই 2 মিনিট 3 মিনিটমানৰ কাৰণে ঢাকন নলগোৱাকৈ এনেদৰে ৰাখিম। জিকাখিনিৰ পৰা অলপমান পানী ওলাব যিহেতু, আৰু মই যেতিয়ালৈকে এই পানীখিনি ওলাই শুকাই নাযায় তেতিয়ালৈকে এনেদৰে ৰাখিম। এতিয়া পানীখিনি উতলি অকণমান শুকাবলৈ আৰম্ভ কৰিছে আৰু মই ঢাকনখন লগাই দিম। এতিয়া ঢাকনখন খুলি মই আকৌ অকণমান লৰাই লৈছোঁ আৰু এয়া পানীখিনি ওলাইছিলে যিখিনি পানী সেইখিনি বৰ্তমান শুকাই গৈছে। আকৌ মই এনেদৰে পুনৰ ঢাকি ৰাখিম। এতিয়া জিকা ভাজিকণ অকণমান সিজিছে যেন পাইছোঁ, সেইটো কাৰণে মই ইয়াত এতিয়া ফ্ৰাই কৰি ৰখা মাছকেইটা দি দিম। আৰু যিহেতু মই পানী দি উতলাই ল'ম সেইটো কাৰণে আৰু অকণমান দেৰি মাছকেইটা দি ভাজি ল'ম। এতিয়া মই লাহে লাহে অকণমান লৰাই লৈছোঁ আৰু অকণমান লাহে লাহে লৰাব আপোনালোকে যাতে মাছকেইটা ভাঙি নাযায়। আৰু মই ইয়াত কাৱৈ মাছ দিছোঁ, যিহেতু কাৱৈ মাছৰ বহুত কাঁইট থাকে, ভাঙি গ'লে কাঁইটবোৰ ভাজিৰ লগত মিক্স হৈ যাব আৰু খাবলৈ সোৱাদ নালাগিব, সেইটো কাৰণে অলপমান লাহে লাহে লৰাব। আৰু মই ইয়াত
গৰম কৰি ৰখা পানী অলপমান দি দিছোঁ আৰু আপোনালোকেও গৰম পানী দিব অকণমান গৰম হ'লেও হ'ব একেবাৰে উতলা পানী নিদিলেও হ'ব কিন্তু অলপমান গৰম পানী দিব গৰম পানী দিলে মাছৰ বা যিকোনো শাকৰে সোৱাদটো অকণমান ভাল হয় সেইটো কাৰণে গৰম পানী দিব আৰু মই এতিয়া ঢাকনখন লগাই দিছোঁ আৰু এনেকৈ উতলিবলৈ দিম এতিয়া উতলিবলৈ আৰম্ভ কৰিছে আৰু এয়া দেখিছে ইমান ধুনীয়া কালাৰ এটা উঠিছে উতলি আছে আৰু মই এতিয়া আকৌ এনেদৰে ঢাকি ৰাখিম আৰু 5 মিনিটমান এনেদৰে ৰাখিম তাৰ পাছত আমাৰ জিকা আৰু কাৰৈ মাছৰ শাকৰ জোল ৰেডি হৈ যাব হেল্ল' আপোনালোকে বাৰু মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে যদি ভাল পালে তেনেহ'লে মোক জনাবচোন লগতে মোৰ চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে মোৰ আহিব লগা ভিডিঅ'সমূহৰ নটিফিকেশ্যন আপোনালোকে সোনকালে পাই যায় আৰু বিশেষ একো নকওঁ আৰু এটা নতুন ভিডিঅ'ৰ সৈতে মই আপোনালোকক পুনৰ লগ পাম তেতিয়ালৈ বাই বাই